নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই অনুভৱে আৰু আজি এই ভিডিঅ'টোত কথা পাতিম আমি 2021 চনত হ'বলগীয়া T20 বিশ্বকাপৰ কোন খেলুৱৈ স্থান পাব আৰু কোন খেলুৱৈ বাহিৰ হ'ব। এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু চেনেলটোলৈ প্ৰথমবাৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। তেনেহ'লে ব'লক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে আজি আমি খেলুৱৈসকলৰ নাম যদি ক'বলৈ যাওঁ, প্ৰথমতে নাম আহিব বিৰাট কোহলি কেপ্টেইন, আৰু ভাইচ কেপ্টেইনৰ যদি আমি দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ কওঁ ৰোহিত শৰ্মা আছে। এইপিনে অপেনিঙত নামিব শেখৰ ধাৱান আৰু ৰোহিত শৰ্মা অপেনিঙত আছে। 1 ডাউনত বিৰাট কোহলি, 2 নম্বৰত সুৰেশ আয়াৰ পিনে বেটছমেনৰ ভিতৰত ঋষভ পন্থ, আৰু আমি অলৰাউণ্ডাৰৰ যদি কথা ক'বলৈ যাওঁ ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, ৱাশ্বিংটন সুন্দৰ আৰু হাৰ্দিক পাণ্ডিয়া। আৰু আমি বলাৰৰ যদি কথা ক'বলৈ যাওঁ, বলাৰত আছে আপোনাৰ জাসপ্ৰীত বুমৰাহ, ভাৰতৰ বলিং বিভাগৰ নেতৃত্ব দিয়া জাসপ্ৰীত বুমৰাহ আছে, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ ছামি। এইপিনে স্পিনাৰ যদি আমি কথা ক'বলৈ যাওঁ যুজবেন্দ্ৰ চাহাল আৰু বৰুণ চক্ৰৱৰ্তীয়ে স্থান লাভ কৰিব পাৰে। আৰু যেতিয়া BCCI প্লেইং 11 যেতিয়া ঘোষণা কৰিব, খেলুৱৈসকলৰ নাম যেতিয়া ঘোষণা কৰিব, আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এইটো মোৰ মতে হ'বলগীয়া প্লেইং 11 বুলি মই ক'ম। আৰু এইদৰে হ'ব প্লেইং 11টো, আৰু বেলেগত অলপ হ'লেও চেঞ্জ হ'ব পাৰে, কিয়নো ঈশান কিষণ বা সূৰ্যকুমাৰ যাদৱকো দলত স্থান পাব পাৰে। সেইটো কথা ক'বলৈ নাযাওঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো কেনে পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।